নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জনাইছোঁ আৰু আজি ক'বলৈ ওলাইছোঁ এইটোৰ বিষয়ে অৰ্থাৎ ঢোলৰ বিষয়ে। ইয়াৰ প্ৰতিটো অংগ পতংগ মই আজি চিনাকি কৰি দিবলৈ ওলাইছোঁ এইটো ভিডিঅ'ত। হয়তো বহুতে জানে, তথাপিও চাওক এবাৰ, কাৰণ অঞ্চলভেদে ইয়াৰ অংগ পতংগবিলাকৰ নাম বেলেগ বেলেগ হ'ব পাৰে, আৰু যদিহে মোৰ কিবা থাকি যায় তেতিয়াহ'লে জনাই দিবলৈ নাপাহৰিব। চাওক, ঢোল এটা বনাবলৈ হ'লে প্ৰথমতে লাগিব আমাক এটা কাঠৰ খোলা। ইয়াৰ পৰা ইয়ালৈকে যিটো কাঠৰ খোলা থাকে এইটো সাধাৰণতে আম কাঠ বা কঁঠাল কাঠৰ লোৱা হয়। সাধাৰণতে কঁঠাল কাঠেই প্ৰিফাৰেবল। আৰু তাৰ পাছতে এই খোলাটোত দুইফালে দুচটা আমাক ছাল দৰকাৰ হ'ব, অৰ্থাৎ চামৰা। সোঁফালে আমি যিফালে লাঠিৰে কোবাওঁ এইফালটোক কোৱা হয় কোবনি, আৰু ইয়াত গৰু ছাল ব্যৱহাৰ কৰা হয়। আৰু বাওঁফালে যিফালে আমি হাতেৰে কোবাওঁ এইফালটোক কোৱা হয় তালি। আৰু তালিৰ ছাইডত আপোনালোকে দেখিছে ৰাউণ্ডকৈ এচটা ছাল লগাই থোৱা আছে, এই এচটাক কোৱা হয় কাটনি ছাল। তাৰ পাছতে খোলাটোৰ লগত ছাল দুচটা ধৰি ৰাখিবৰ কাৰণে যিবোৰ ৰছী ব্যৱহাৰ কৰা হয় এইবোৰ জন্তুৰ ছালেই হয়, এইবিলাকক কোৱা হয় বৰতি। তাৰ পাছতে এই বৰতিবিলাক য'ত লাগি থাকে আপোনালোকে দেখিছে দুইফালে আছে এনেকুৱা ৰাউণ্ডকৈ এটা বস্তু, এইবিলাকক কোৱা হয় মলুৱা, দুইফালে থাকে। ইয়াৰ পাছত আহক ঢোলৰ মেইন জৰিডাল, যিডাল গামোচা সাধাৰণতে ব্যৱহাৰ কৰা হয়। সেই গামোচাখন লাগি থাকে এনেকুৱা দুটা বস্তু দুইফালে থাকে, এইটোক কোৱা হয় কণাৰী। সেইবাবে ঢোলৰ মেইন জৰিডালক বহুতে কণাৰী জৰি বুলিও কয়। তাৰ পাছত দেখিছে তালিখন অলপ টাইট হ'বৰ কাৰণে, টানিবলৈ ভাল সুবিধা হ'বৰ কাৰণে কিছুমান বাঁহৰ সৰু সৰু টুকুৰা ইয়াত ব্যৱহাৰ কৰা হৈছে। এইবিলাক দেখিছে, এই বাঁহৰ সৰু সৰু টুকুৰাবিলাকক কোৱা হয় ফৰিং বুলি। তাৰ পিছতে মেইন বস্তুটো হ'ল আমি ঢোলটোতো বজাব লাগিব, তাৰ কাৰণে লাগিব আমাক এডাল মাৰি। এইডাল সাধাৰণতে ঢোলৰ মাৰি বুলি কোৱা হয়, কিন্তু ইয়াৰো এটা বেলেগ নাম আছে, সেইটো নাম হৈছে মাহিতা। বিহু বতৰ বুলি ঢোলৰ বিষয়ে যি জানো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। যদি কিবা থাকি গ'ল মোক কৈ দিব। সকলোলৈকে পুনৰবাৰ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে অকল ঢোলকে বজাই নাথাকিব, তলফালে থকা ঘণ্টাটো বজাই দিব। আজিলৈ ইমানে।